Yeah, long live. Long live, long live. Promote Boro, long live. Long live, long live. Promote Boro, long live. Long live, long live. Promote PPL, long live. Long live, long live. Hector, long live. আমাৰ এই সমষ্টিত আমাৰ ৰিপ্ৰেজেন্টেটিভ নহলেও ইউপিপিএল চৰকাৰ এই 4.5 বছৰত কেনেকৈ চলি আছে এই 4.5 বছৰত ইউপিপিএল চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বত যিটো কাম কৰি আছে প্ৰত্যেকটা কমিউনিটিৰ কাৰণে কিবা নহয় কিবা কৰি গৈ আছে কাৰোবাৰ কাৰণে ভৱন বনাইছে আপোনালোকে জানে কোচ ৰাজবংশী মানুহ বেছি আছে নে ইয়াতে কোচ ৰাজবংশী মানুহ তো কোচ ৰাজবংশী মানুহখিনিৰ কাৰণে চিলেৰাই ভৱন আছে ঠিক তেনেকৈ বিভিন্ন আপোনালোকৰ মিউজিয়াম বনোৱা হৈছে চিৰাঙত কোচ ৰাজবংশী লগতে বাকি 25টা কমিউনিটি আমি ক'ব লগা মানে কি আগতে যিবিলাক কেণ্ডিডেট আহিছিল মোটামুটি কেইবা বছৰ হৈ গ'ল কিন্তু তেনেধৰণে মানে আমি সুবিধা পোৱা নাই আৰু এতিয়া যদি আমাৰ এই ছাৰৰ যদি হেৰি আহিলে আৰু প্ৰমোদ বড়ো ছাৰ তেনেহ'লে আমি সকলো ৰাইজে আৰু এটা আশা কৰিছোঁ ছাৰে যাতে আমাৰ ফালেও মানে চাই আৰু সেইকাৰণে আমি আশা কৰি পেলাই মানে গোটেই ৰাজ্যে আমি ওলাই আহিছোঁ যে ছাৰক এইবাৰ আমি জিকাম জিকাৱাৰ পিছত ছাৰে যাতে আমাক আৰু চাই আৰু সেইকাৰণে মানে আমি ছাৰৰ ফালে মানে জইনিং কৰিলোঁ আৰু চবে ৰাইজে মিলি আমি এটা হেৰি ৰাইজকে অনুৰোধ কৰি আছোঁ যে ৰাইজে যাতে চবে মিলি ছাৰক জিকাবৰ কাৰণে চেষ্টা কৰে মোটামুটি হ'ব 60-70 জন মান হ'ব নেকি গাঁওখনৰ নাম ৰোতা বাগান আপোনালোকে দেখিছে এতিয়া অঞ্চলে অঞ্চলে বহুত জায়গাত আমাৰ ডেইলি ক'ৰবাত নহয় ক'ৰবাত জইনিং কাৰ্যসূচী চলি আছে আৰু আজি এই আমাৰ ক্ষত্ৰী সমাজৰ পৰা ৰাজবংশী সমাজৰ পৰা 60 গৰাকীতকৈ বেছি টোটেল 60+ হ'ব মানুহখিনি জইন কৰিছে এইখিনিতে 100টা ফেমিলি আছে আৰু 100টা ফেমিলিৰ পৰা যদি আমি চাব যাওঁ 60 গৰাকী 60% মানুহে অলৰেডি আমাৰ তাত জইন হৈছে আৰু কিছুমান মানুহ আহাত আছিলে কিন্তু ওচৰতে এটা দুখৰ খবৰ এটা হোৱাৰ কাৰণে মানুহ এজন ঢুকোৱাৰ কাৰণে বাকী মানুহ আহিব নোৱাৰিলে আমাৰ এই সময়খিনি পাৰ হৈ লওক তো কাজখিনি পাৰ হোৱাৰ পিছত আমি আৰু এটা সেকেন্ড জইনিং প্ৰগ্ৰাম এইখিনিতে ৰাখিম আৰু এই গোটেই সুবাটোত যাতে কালি ইউপিপিএল দল শক্তিশালী হয় ইউপিপিএলে এইখিনি যাতে 100% ভোট পায় সেইটো সুনিশ্চিত কৰিম আমাৰ প্ৰস্তুতি আমাৰ এতিয়া মানে ভাল প্ৰস্তুতি হৈ আছে আমাৰ প্ৰত্যেকটা জায়গাত আমাৰ বুথ কমিটি প্ৰাইমাৰী কমিটি ব্লক কমিটি জিলা কেন্দ্ৰ প্ৰত্যেক পৰ্যায়ৰ নেতাবোৰে ঘূৰি ফুৰিছে আমাৰ কাম চলি আছে চাৰিওফালে আমাৰ জইনিং কাৰ্যসূচী চলি আছে আমাৰ বুথ সন্মিলনী আহিছে 14 তাৰিখে সেইটোৰ কাৰণে প্ৰস্তুতি চলাই থকা হৈছে আৰু ডেইলি আপুনি ক'ৰবাত নহয় ক'ৰবাত আমাৰ মিটিং দেখা পাব ডেইলি আমাৰ কমচে কম 8-10টা মিটিং চলি আছে সমষ্টিটোত তো ওভাৰঅল যদি চাব যাওঁ আমাৰ এইবাৰ আমাৰ মানে একদম আমি 100% ৰেডি হৈ আছোঁ ইলেকশ্যনৰ কাৰণে আৰু ইউপিপিএলে এইবাৰ 39 নং 5 নং চেৰফাং সমষ্টিৰ পৰা জিকি যোৱাটো খাটাং বুলি ক'ব পাৰোঁ হয় আমাৰ যোৱাকালি চেণ্ট্ৰেল কমিটিৰ যিটো ডিছকাশ্যন যিটো ডেটা আহিলে প্ৰত্যেক ব্লক কমিটিৰ পৰা যিটো ডেটা ছাবমিট কৰিলে সেই ডেটা মতে আমাৰ এতিয়া আমাৰ ৰেড ব্লু গ্ৰীণ বুলি এনেকৈ হেৰি কৰা আছিলে চ' গ্ৰীণ আৰু ব্লু মানে আমি মেক্সিমাম ভোট পোৱা জেগা চ' সেইটো চাই পেলাই আমাৰ 35টা সমষ্টি আমাৰ ওলাই যোৱা দিশে এইবাৰ আছে আৰু বাকী 5টা সিমান বেয়া নহয় কিন্তু এই 5টাত অলপ কষ্ট কৰিব লাগিব কিন্তু 35টা সমষ্টি আমাৰ ক্লিয়াৰ হৈ আছে আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট ইউপিপিএল দলৰ মাননীয় সাংসদ ৰণগৌৰা নাৰ্জাৰী দেৱৰ নেতৃত্বত এখন কমিটি গঠন কৰা হৈছে চ' এইবাৰ আমাৰ পৰিষদীয় সমষ্টিখনৰ কমপ্লিট নেতৃত্ব 18জনীয়া কমিটি এটা বনাব সেই 18জনীয়া কমিটিয়ে নেতৃত্ব দিব আৰু আমি জানো তেওঁৰ এক্সপিৰিয়েঞ্চ আছে তেওঁ বহুত দিনৰ পৰা এইটো মানে হেৰিত কাম কৰি আহিছে আৰু তেওঁৰ নেতৃত্বত আমি এইবাৰ এই ইলেকশ্যনটো ভালকৈ পাৰ কৰিম বুলি আশা কৰিছোঁ আৰু আমাৰ মানে ৫ম BTC ইলেকশ্যনত আকৌ একবাৰ ইউপিপিএলৰ চৰকাৰ অহাটো খাটাঙে হৈ পৰিছে চেৰফাং সমষ্টিত আপোনালোকে যদি দেখিছে ইমান দিনে ইলেকশ্যনত ইউপিপিএলে আমি কণ্টেষ্ট কৰিলেও আমি এতিয়ালৈকে 3rd পজিশ্যন আহিছোঁ লাষ্ট ইলেকশ্যনত চ' এইবাৰ আমাৰ যিটো পজিশ্যন আপুনি যদি ছাৰ্ভে কৰে যদি গৈ পেলাই ৰাইজৰ ওচৰত যায় আমাৰ ভোটাৰৰ ওচৰত যায় আজিৰ ডেটত ইউপিপিএল 1 নম্বৰত আছে বাকীসকল 2, 2nd, 3rd হ'ব তো গতিকে নতুন যিখিনি ভোটাৰ্ছ আহিছে নতুন ভোটাৰ্ছ আমাৰ 2500 ভোটাৰ্ছ আহিছে আমাৰ তাত আৰু সেই 2500 ভোটাৰৰ পৰা আমাৰ তাত ভালে সংখ্যক ভোট পাম বুলি আশা আছে আৰু সেই ভোটাৰেও আমাক হেল্প কৰিব এই সমষ্টিটো জিকাত